নাৰিকলৰ ফুল হ'ব দিয়া তোমাৰে ডাঙৰ ডাঙৰ গোল ময়ো কমতি নহয় আজি তোমাক বজাম ঢোল बहुत अच्छा लगेगा পাতলিয়া বয়সৰ কুমলীয়া মন ঠিক আছে মানিছোঁ তোমাৰ কোমলীয়া মন কিন্তু আজি তুমি ভিডিঅ' দেখা পোৱাৰ পিছত ৰিলছ বনোৱা কৰিবা বন বুকুৱে হৰকি যোৱা এই মিঠা ক্ষণ চুটি কাপোৰ পিন্ধি তহঁতি দেখুৱাই ফুৰ বগাগৈ পেটৰ নাভি আৰু এনেকুৱা দেখা পোৱাৰ পিছত দেখাটো বাদেই দে বুঢ়াবিলাকৰ যাব উঠি বেয়া নাপাওঁ যদি অলপ দাঙি দিয়া না মুটি মোৰ প্ৰতি উষা তোমাৰে নামত ঠিক আছে মানিছোঁ তোমাৰ প্ৰতিটো উশাহ তাৰে নামত কিন্তু পাৰ পিচ কিমান দামত সেইটো জনাবা रुको जरा सबर करो बोला धक्का बुक्की नहीं करने का आराम से लेने का हाँ এনেকা দেখা পোৱাৰ পিছত মৰমটোতো বাঢ়িবই লগতে গৰমটো বাঢ়িব বগাকৈ বগলী বহলাই বহিছে বলুকা বিয়লি বেলা বাইদেউ ভালকে দেখা নাই আৰু অলপ মেলা মৰমটোতো বহুত আছে যেতিয়া মৰম আৰু নৰম লগ লাগিব তেতিয়াহে আমাৰ দুয়োটাৰ হ'ব গৰম अभी मजा आएगा ना भिड़ो বন্ধুসকল আজিকালি ইনষ্টাগ্ৰামটো খুলিব নোৱাৰি কাৰণ সদায় একেটা বস্তুৰ কিমান চাম সদায় দেখা পাওঁ ওপৰৰ পৰা দেখুৱাই সেইটোৱে ডাঙৰ এটা মনত দুখ আৰু যিদিনাখন তলৰ পৰা দেখাব সেইদিনাখনে মোৰ অন্তৰে পাব সুখ বন্ধুসকল এয়া হৈছে আমাৰ অসমৰ বোৱাৰী ৰিলছ ইহঁতি কেনেকৈ বনাইছে মানে ভিডিঅ'বিলাকৰ কথা কৈছে বন্ধুসকল বহুতে ইনষ্টাগ্ৰামত ভিডিঅ' বনাই ভাইৰেল হ'বলৈ কিন্তু আমাৰ বাইদেৱে ভিডিঅ' বনাই ডেকা ল'ৰা খিলাবলৈ মানে মগজৰ কথা কৈছে বন্ধুসকল ভিডিঅ' চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব লাজ নকৰিব এতিয়ালৈকে যদি লাইকটো কৰা নাই লাইকটো কৰি দিব আজিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব নিজৰ বুলি আৰু পাৰিলে বেল আইকনটো অল কৰি দিব আৰু আজিলৈ ভিডিঅ' এৰিছোঁ জয় অসম আজি মই পাৰে ভিডিঅ'টি শ্বেয়াৰ কৰি দিব সাৱধান হওক সতৰ্ক হওক সকলোৱে হাঁহি থাকক আৰু হওঁ হৈ থাকক কি ঠিক কাইলৈ আপোনাৰ ওপৰ পাৰিদাত নাথাকিবও পাৰে ধন্যবাদ।